Hello everyone, Kitchen of Ankita channel to আপোনালোকক স্বাগতম জনাইছো আৰু আজি বনাব লৈছো ঘৰতে rasmalai আৰু rasmalai নো কেনেকৈ বনালো তাকে আজি আপোনালোকৰ আগত অকমান দেখাব লৈছো আৰু তাৰ কাৰণে মই এতিয়া এনেদৰে সসপেনখন পাতি লৈছো আৰু ইয়াতে গাখীৰ দিছো ডাঙৰ কাপেৰে 3 কাপ আৰু এনেদৰে গাখীৰখিনি দি মই এইখিনি এটা উতলিবলৈ দিম আৰু গাখীৰখিনি এনেকৈ গৰম হোতে মই অকমান নেমু চেপি লম আৰু এনেদৰে এটা নেমুখিনি মই ইয়াতে এটা দি দিছো নেমু দি প্লাই গাখীৰখিনি মই ফালি ল'ব লাগিব আৰু এনেদৰে হেতা পাতিলে লৰাই দিছো গাখীৰখিনি এটা লাহে লাহে ফাট মেলিব লৈছে আৰু এনেদৰে মই গাখীৰৰ পৰা চানাখিনি এটা উলিয়াই লম আৰু এখন এনেদৰে ৰুমাল পাতি লৈছো আৰু ইয়াতে মই এটা খিনি ঢালি দিছো আৰু এইখিনি এটা ভালকে মই চেপি লম আৰু ইয়াৰ পৰা গুটি গাখীৰৰ পানীটো উলিয়াই লম আৰু এনেকৈ আকৌ চাপা পাতি আনি মই এনেদৰে 2-3 বাৰ ধুই লৈছো যিহেতুকে মই নেমু দিছিলো গতিকে নেমুৰ টেঙা ভাৱটো থাকি যাব কাৰণ সেই কাৰণে মই এনেকৈ 2-3 বাৰ ধুই ললো আৰু এখন কাঁহীত এনেদৰে উলিয়াই লৈছো লেদৰে গুটা গুটি হৈ থাকে সেই কাৰণে মই আটা মুঠাৰ নিচিনাকৈ আকৌ অকণ মুঠি লৈছো এনেকৈ কৰিলে কোমল হয় আৰু মই এতিয়া এইখিনি এনেদৰে হাতত লৈ সৰু সৰুকৈ এতিয়া বল বনাই লম দেখিছেনে এনেদৰে মই এতিয়া বনাই লৈছো গুটেখিনি আৰু আজি মই rasmalai বনাওতে চেনি পানী দেখিনি সিজাই নলও গুলা নিচিনা ৰসগোল্লাৰ নিচিনাকৈ চেনি পানী দেখিনি সিজাই নলও ডাইৰেক্ট এতিয়া মই গাখীৰতে এইখিনি দি দিম তেতিয়া মিঠাটো অকণ কম হয় আৰু এনেদৰে এতিয়া মই গাখীৰ দি লৈছো গাখীৰ পাই মই 1 লিটাৰ মানে দিছো ইয়াত আৰু এনেদৰে গাখীৰখিনি এতিয়া অকমান গৰম হ'ব দিম আৰু গাখীৰখিনি এনেকৈ লৰাই দিছো এনেকৈ rasmalai বনাওতে গাখীৰখিনি সঘনাই এনেকৈ লৰাই থাকিব লাগে আৰু ইয়াতে মই এতিয়া ফুড কালাৰ বা কেশৰ নিদো অকনমান হালধি দি দিছো আৰু হালধিখিনি দি পেলাই এইখিনি লৰাই দিম আৰু এতিয়া মই এনেদৰে বনাই থোৱা গাখীৰৰ গুলাকিতে ইয়াতে দি দিছো আৰু মই লৈছো কিচমিচ আলমন্ড আৰু কাজু এইখিনি এতিয়া ইয়াত দি লম আৰু চেনি পানীত সিজালে মানে খাবলৈ বহুত মিঠা হয় সেই কাৰণে মই ইয়াতে এনেদৰে দি দিছো যিহেতুকে মই মিঠা খাই বেছি ভাল নাপাওঁ আৰু এইখিনি এনেদৰে এতিয়া লৰাই লৈছো আৰু এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুটছ খিনিও দি দিছো সৰু সৰুকৈ কাটি ৰাখিছিলো এইখিনি মই ইয়াতে দি দিছো এতিয়া যিসকলে ঘৰত এনেকৈ বনোৱা নাই আগতে তেওঁলোকে বনাব পাৰে খাবলৈ বহুত ভাল হয় আৰু এতিয়া মই ঢাকনখন লগাই অকমান সময় উতলিবলৈ দিম এতিয়া আকৌ পুনৰ ঢাকনখন খুলি দিছো দেখিছেনে গুলাকেইটা ধুনীয়াকৈ ফুলি গৈছে আৰু এইখিনি এনেদৰে জুইত লৰাই থাকিব লাগিব সঘনাই আৰু পানীখিনি কমিবলৈ দিব লাগিব লাহে লাহে পানী অকণকৈ কমিবলৈ ধৰিছে অকনমান চেনি দিছো চেনিৰ পৰিমাণ মই খুব কমাই দিছো আৰু চেনিখিনি দি এনেদৰে লৰাই দিছো আপোনালোকে যদি মিঠা খাই বেছিকৈ ভাল পায় তেতিয়াহলে আৰু অকণ চেনি দিব পাৰে আৰু মই ইয়াতে ইলাইচি দুটা খুন্দি দি দিছো ইলাইচিৰ গোন্ধটো বহুত ভাল হয় এনেদৰে মই এটা বাটিত আপোনালোকক উলিয়াই দেখাইছো আৰু আজিৰ ৰেচিপিটো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে